Hello friends, welcome back to my channel Jubai TM Learning. Jubai TM Learning চেনেলৰ তৰফৰ পৰা আপোনাক অহে ধন্যবাদ জ্ঞাপন কৰিছো। বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰত এটা টপিক লৈ আহিছো। আজিৰ টপিক হ'ল যে ইউটিউব চেনেল কিয় গ্ৰো নহয় সোনকালে। বন্ধুসকল, আজি সেই বিষয়ে আলোচনা কৰিম। বন্ধুসকল, সৰু এটা ইন্ট্ৰ পিছত বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰু এটা ইন্ট্ৰ পিছত মই জুবাই পুনৰ আপোনালোকৰ ওচৰলৈ আহিছো। বন্ধুসকল চাওক, আমি যদি ইউটিউবত ভিডিঅ' আসলতে গ্ৰো কৰিব বিচাৰোঁ, ইউটিউব চেনেলটো আসলতে গ্ৰো কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ কিছুমান কাম কৰিব লাগিব। সেইখিনি কাম কৰিলে আমাৰ ইউটিউব চেনেল সোনকালে গ্ৰো হ'ব। বন্ধুসকল চাওক, আমি ইউটিউবাৰসকল আসলতে যেতিয়া ইউটিউবত সোমাওঁ, সেইটো সময়ত আসলতে আমাৰ ইউটিউবৰ সম্পৰ্কে ইমান ভাল এটা ধাৰণা নাথাকে, যাৰ কাৰণে আমাৰ ইউটিউব চেনেলটো সোনকালে গ্ৰো নহয়। তো নতুন যিসকল ইউটিউবাৰ, ময়ো নতুন, গতিকে নতুন যিসকল ফ্ৰেণ্ড আছে সেইসকল ফ্ৰেণ্ডৰ কাৰণে এটা নতুন আপডেট লৈ আহিছোঁ। চাওক, আমাৰ আসলতে ইমানটো অভিজ্ঞতা নহয় ইউটিউবৰ বিষয়ে, তথাপিও যিখিনি অভিজ্ঞতা এক্সপিৰিয়েঞ্চ পাইছোঁ মই সেইটো আজি আপোনালোকৰ ওচৰত ব্যক্ত কৰিব বিচাৰিছোঁ। বন্ধুসকল, আমি আসলতে কণ্টেণ্টটোৰ ওপৰত অত্যাধিক গুৰুত্ব প্ৰদান কৰিব লাগে। কণ্টেণ্টটো চাওক, আমি যেতিয়া নতুন ইউটিউবত সোমাওঁ, আমি যি ইচ্ছা তাকে ভিডিঅ' ইউটিউবত আপলোড কৰি থাকোঁ, যাৰ কাৰণে নেকি ভিউৱাৰ্ছসকলৰ মনত আমাৰ প্ৰতি এটা বিশ্বাসৰ জন্ম নলয়। তাৰ কাৰণে ভিউৱাৰ্ছসকলে আমাৰ চেনেলটো আসলতে ছাবস্ক্ৰাইব নকৰে। চাওক বন্ধুসকল, আপোনালোকে মই নিজেও কি কাম কৰিব লাগিব, প্ৰথমে আমি এটা কণ্টেণ্ট চিলেক্ট কৰি ল'ব লাগিব। ধৰি লওক এডুকেশ্যনেল ৰিলেটেড ভিডিঅ' যদি দিয়ে, তেতিয়াহ'লে আপুনি প্ৰতিটো ভিডিঅ'ই এডুকেশ্যন ৰিলেটেড ভিডিঅ' আপলোড কৰিব। আৰু যদি ধৰি লওক আপুনি কিবা টেকনিকেল ভিডিঅ' দিয়ে, তেতিয়াহ'লে টেকনিকেল ভিডিঅ' দি গৈ থাকিব। আৰু যদি ধৰি লওক আপুনি বিভিন্ন ধৰণৰ টপিক ল'ব পাৰে, সেইটো টপিক সম্পৰ্কে আপোনালোকে ভিডিঅ' যদি আপলোড দি যায়, তেতিয়াহ'লে আপোনাৰ চেনেলটো খুব সোনকালে গ্ৰো হ'ব। এতিয়া ধৰি লওক আপুনি ব্লগিং ভিডিঅ' দিয়ে, টেকনিকেল ভিডিঅ' দিয়ে, এডুকেশ্যন ৰিলেটেড ভিডিঅ' দিয়ে, কিবা নিউজ দিয়ে, তেতিয়াহ'লে আসলতে ভিউৱাৰ্ছজনে আপোনাৰ ভিডিঅ'টো চাই আপোনাৰ ওপৰত এটা বিশ্বাস ধাৰণ কৰিব নোৱাৰে যে আপুনি পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ বা ভিডিঅ' দিয়ে। গতিকে আপোনাৰ নিজৰ ব্যক্তিত্বতকৈ আপোনাৰ কণ্টেণ্টটোৰ ব্যক্তিত্বটো সিহঁতে বেছি ভাল পায়। গতিকে আপুনি যদি কিবা মেজিক শ্ব' জানে, তেতিয়াহ'লে আপুনি অনলি মেজিক টাইপৰ ভিডিঅ' যদি আপুনি দিয়ে, মেজিক শ্ব', তেতিয়াহ'লে যিসকলে মেজিক ভাল পায় সেইসকলে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পৰৱৰ্তী ভিডিঅ'সমূহৰ কাৰণে তেখেতে অপেক্ষা কৰি থাকিব। আৰু যদি আপুনি ধৰি লওক এডুকেশ্যন ৰিলেটেড ভিডিঅ'বিলাক দিয়ে, আচলতে বিশেষকৈ এডুকেশ্যন ৰিলেটেড ভিডিঅ'বিলাক যদি আপুনি দিয়ে, তেতিয়াহ'লে এডুকেশ্যনৰ লগত যিটো ভাল পায়, আপোনাক যদি যিসকলে আপোনাৰ ভিডিঅ'টো ভাল পালে, তেখেতে আপোনাৰ পৰৱৰ্তী ভিডিঅ'টো পাবৰ কাৰণে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ইয়াৰ বাহিৰেও বিভিন্ন ধৰণৰ টপিক থাকিব পাৰে, সেই সম্পৰ্কে যদি আপুনি ভিডিঅ' দিয়ে, আপোনাৰ পৰৱৰ্তী ভিডিঅ'সমূহ যদি তেনেকুৱা টপিকৰ ওপৰতে হয়, তেতিয়াহ'লে আপোনাৰ ওপৰত ভিউৱাৰজনৰ এটা আস্থা আহি যায়, যাৰ কাৰণে তেখেতে আপোনাৰ পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে আগ্ৰহ হৈ থাকে আৰু তেতিয়াই আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। চাওক বন্ধুসকল, যদি ভিউৱাৰ্ছে যদি আপোনাৰ ভিডিঅ'টো চাবৰ কাৰণে আগ্ৰহী নহয়, তেতিয়াহ'লে চাব আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰিব। হয়তো কিবা কাৰণত আপোনাৰ ভিডিঅ'টো চাব পাৰে, কিন্তু ছাবস্ক্ৰাইব নকৰে। বন্ধুসকল আৰু চাওক, যদি আপোনাৰ চেনেলটো খুব কম সময়ৰ ভিতৰতে গ্ৰো কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি বৰ্তমান সমাজৰ লগত খাপ খুৱাই এটা ভাল এটা কণ্টেণ্ট ল'ব। তেতিয়াহ'লে যিটো নেকি মানুহে বিচাৰে, প্ৰথমে সেইটো আপোনাৰ অলপ চিন্তা কৰিবলগীয়া বিষয় যে বৰ্তমান সমাজত আচলতে কোনটো টপিকৰ ওপৰত মানুহে বেছি ভাল পায়। চাওক, অসম এনেকুৱা এটা জেগা, তাত নেকি আচলতে বিশেষকৈ কমেডি ভাল পায়। কিন্তু কমেডি ভাল পায় বুলি এনেকুৱা নহয় যে কমেডি চেনেলবিলাক বহুত আগবাঢ়ি যায় আৰু বাকীবিলাক বহুত পিছ পৰি যায়, তেনেকুৱা নহয়। সকলো চেনেলেই গ্ৰো হৈছে, কিন্তু প্ৰতিজনৰে এটা নিজা কণ্টেণ্ট আছে আৰু নিজা এটা ষ্টাইল আছে। সেই ষ্টাইলটো যিসকলে ভাল পাই যায়, তেতিয়াহ'লে নিজৰ ষ্টাইলটো আৰু লগতে হ'ল যে আপোনাৰ কণ্টেণ্ট, আপুনি যিটো কণ্টেণ্টৰ ওপৰত ভিডিঅ' বনায়, সেইটো কণ্টেণ্টৰ পৰৱৰ্তী ভিডিঅ' যাতে তেখেতে পায়। দুটা ভিডিঅ' যদি ধৰি লওক আপোনাৰ চালে একেটা কণ্টেণ্টৰে, তেতিয়াহ'লে পৰৱৰ্তী ভিডিঅ'টো চাবৰ কাৰণে ভিউৱাৰজনে অপেক্ষা কৰি থাকিব। আৰু অপেক্ষা কৰাৰ অন্তত হিচাপে লাষ্টত ফাইনেলি এটা ডিচিশ্যন ল'ব যে আমি চেনেলটো ছাবস্ক্ৰাইব নকৰিলে হয়তো পৰৱৰ্তী ভিডিঅ'টো আমি হেৰাই যাম। সেইকাৰণে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধুসকল, এইখিনি সৰু এটা আপডেট দিলোঁ। যদি আপোনালোকে মোৰ চেনেলৰ এইটো ভিডিঅ' ভাল পাইছে, তেতিয়াহ'লে পৰৱৰ্তী সময়ত তেনেকুৱা ধৰণৰ আৰু ভিডিঅ' আপোনালোকক দিবৰ কাৰণে চেষ্টা চলাম। গতিকে বন্ধুসকল, যদি অলপো ভাল পাইছে, কিবা ইউজফুল বুলি ভাবিছে ভিডিঅ'টো, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধুসকলৰ মাজত এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, যাতে নতুন ইউটিউবাৰসকলে যাতে কিবা এটা মটিভেশ্যন পায়। এইখিনি আছিলে, ধন্যবাদ।